নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে আহিছে সেৱাৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন যে আজি ঘোষণা হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। ইয়াত কোৱা হৈছে প্ৰেজেণ্টলি ষ্টুডেণ্ট উইল হেভ দ্য ডাউনলোড দেয়াৰ ডিজিটেল মোড মাৰ্কশ্বিট থ্ৰু ৱেবছাইট অৰ কেন ভিউ দেয়াৰ মাৰ্কশ্বিট থ্ৰু মোবাইল এপ ফ্ৰম 10:30 AM of 20/04/2024 অৰ্থাৎ আজি ৰাতিপুৱা 10:30 বজাত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু ৱেবছাইটসমূহ ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা হৈছে আৰু এই নটিছখন আজি ৰাতিপুৱাই প্ৰকাশ পাইছে। গতিকে ৱেবছাইটসমূহ ইয়াত কি আছে, কোনটো ৱেবছাইটৰ যোগেদি চাব পাৰিব সেইটো ইয়াত মই দেখাই আছোঁ। প্ৰথমতে sevaonline.org, resultsassam.nic.in, indiaresults.com, results.shiksha, assam.shiksha, exam.etc.com, schools9.com, assamresults.in, jagaranjosh.com আৰু vidyavision.com এইকেইটা ৱেবছাইটৰ যোগেদি প্ৰকাশ পাব ফলাফলসমূহ। ফলাফল পোৱাৰ পিছত কেনেকৈ চাব ইয়াত ধুনীয়াকৈ কোৱা হৈছে। ৰোল মাৰিব প্ৰথমতে, তাৰপিছত নাম্বাৰ মাৰাৰ লগে লগে কেপচা কোড আহিব, সেইটো ফিল কৰাৰ লগে লগে নিজৰ ডিজিটেল মাৰ্কশ্বিটটো পাব্লিছ হ'ব। গতিকে সকলোকে আন্তৰিক শুভেচ্ছা, সকলোৰে ৰিজাল্ট ভাল হওক।